নমস্কাৰ, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। তো আজি ভিডিঅ'টো আবেলিয়ে হ'ল, এতিয়াহে আৰম্ভ কৰিছোঁ। আজি মই যাবলৈ ওলাইছোঁ ভিঅ'ৰ মিটিঙলৈ। মোৰ ভিডিঅ' চোৱা মহিলাসকলৰ ভিতৰত যিসকলে আত্মসহায়ক গোটৰ লগত জড়িত, তেখেতসকলে জানে বাৰু ভিঅ' কি, অসমীয়াত গ্ৰাম্য সংগঠন বুলি কয়। তো তাৰে এখন মিটিং আছে, তাতে মই যাবলৈ ওলাইছোঁ। এয়া চিম্পুলকে কাপোৰ এযোৰ পিন্ধি লৈছোঁ। তো যাওঁগে, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো ছাতিটো ল'ব আহোঁতে আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ। মোৰ এডাল মানি প্লেণ্ট আছিল, তো সেইডাল বেয়া হৈ গ'ল। তো তাৰে কাটি এনেকুৱাকৈ লগাইছিলোঁ। এয়া টাবত দেখিছেনে, উঠিব ধৰিছে। ভাল লাগে যেতিয়া নিজে ফুটা ফুলবোৰ উঠিব ধৰে। তো আকৌ বহুত ফুল পুতিছিলোঁ, কিন্তু বানপানীত ফুলবোৰ মৰহি গ'ল। আপোনালোকক অকণমান দেখুৱাই আছোঁ, ৰ'ব, চাই থাকক। চেৰিখনৰ ওচৰৰ পৰা গোটেই হেজফুল শাৰী পাতি পুতিছিলোঁ, কিন্তু বানপানীত গোটেইখিনি মৰহি গ'ল। 2-এডালহে বাচিছে। এতিয়া আকৌ নতুনকৈ পুতিব লাগিব। তাকে অকণমান আপোনালোকক দেখুৱালোঁ, মনটো বেয়া লাগিছে। আমাৰ পদূলিৰ পৰা গাঁৱৰ ভিতৰৰ ৰাস্তাত এয়া আমাৰ মিটিংখন আৰম্ভ হৈছে। তো ইয়াতে প্ৰত্যেকগৰাকী সদস্যাই নিজৰ পৰিচয় দিয়াত ব্যস্ত হৈ আছে। মোৰ ভিডিঅ' চোৱা মহিলাসকলৰ ভিতৰত যিসকলে আত্মসহায়ক গোটৰ লগত জড়িত, তেখেতসকলে ভিঅ' কি বস্তু জানেই বাৰু। কেইবাটাও আত্মসহায়ক গোট লগ হৈ ভিঅ' গঠন কৰা হয়। তো যিসকলে নাজানে তেখেতসকলে কমেণ্ট কৰিব। মই বাৰু কেতিয়াবা বেলেগ এটা ভিডিঅ' বনাই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। ময়ো বৰ বিশেষ নাজানো, যিখিনি জানিছোঁ সেইখিনি আপোনালোকক কৈছোঁ। আমাৰ এইখন মিটিং নহয়, আচলতে ট্ৰেইনিং আছিলে। ট্ৰেইনিংটো কি আছিল, আমাৰ গ্ৰাম্য সংগঠনটোনো কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ। এনেও আমাৰ গ্ৰাম্য সংগঠনটো ষ্ট্ৰঙেই বাৰু, তথাপি আৰু অধিক কেনেকৈ ষ্ট্ৰং কৰিব পাৰোঁ তাৰ ওপৰত। আৰু লগতে আমাৰ মহিলাসকলে ধৰক ঘৰৰ ভিতৰতে সোমাই থাকি নিজৰ নামটো জানে যদিও 2-4জনৰ আগত ক'বৰ কাৰণে লাজ কৰে। নিজৰ পৰিচয়টো ক'ব অকণমান ভয় কৰে, লাজ কৰে। তো তেনেকুৱা এটা সাহস হয় যাতে বাহিৰৰ পৰা মানুহ আহিলে আমি নিজে নিজৰ পৰিচয়টো ভালদৰে ক'ব পাৰোঁ। তো তেনেকুৱা বিষয়ৰ ওপৰত, আৰু লগতে মহিলাসকল কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ, তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত আজি ট্ৰেইনিংটো দিয়া হৈছিল। বহুত বেছি ভাল লাগিল ট্ৰেইনিংটোত থাকি। তো তাকেই আপোনালোকৰ আগত অকণমান পৰিৱেশটো দেখুৱালোঁ। হেল্ল' এভৰিৱান, যোৱাকালি আৰু ভিঅ'ৰ মিটিঙৰ পৰা আহি ভিডিঅ' বনোৱা নহ'লে। মোৰ আছে যিহেতু তাক খুৱাই বোৱাই তেনেকুৱাকৈ গধূলিয়ে হ'ল আহোঁতেও। তাৰপিছত ৰাতি ভাত পানী খাই শুই থাকিলোঁ, ভিডিঅ' নবনালোঁ। আজি হৈছে নেক্সট ডে। আজি ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। এতিয়া দুপৰীয়া খবৰ হৈছে 11টামান বাজিলেই। তো ৰাতিপুৱাৰ কাম বন কৰি ভাত পানী খাই আজৰি। আজি ক'লৈকৈ নাযাওঁ বাৰু, ঘৰতে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম। এতিয়া দুপৰীয়া খবৰ হৈছে যিহেতু, তো দুপৰীয়াৰ ভাতৰ যোগাৰ কৰিবৰ হ'ল। তো তাৰ কাৰণে আজি দাইল আৰু চব্জিয়ে বনাম। তো চব্জি এতিয়া কাটোঁ মই, আপোনালোকক অকণমান ভিডিঅ' বনাই দেখুৱাম যি পাৰোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে।
দুপৰীয়া আৰু ভাত পানী খাই ভিডিঅ' নবনালোঁ। এতিয়া আবেলি 4টামান বাজিছে। আমি এঠাইলৈ আহিছোঁ। এইজনী হৈছে পেহী। তো পেহীৰ লগতে আহিছোঁ। এইখন আমাৰ গাঁওখন। এনেই আমাৰ ঘৰৰ পৰা অকণমান দূৰত তেনেকুৱাকৈ আহিলোঁ। এয়াই আৰু ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে বাই বাই। এইটো হৈছে শংকৰ মাধৱ নামঘৰ। গধূলি সময়ত দেখিলোঁ, সেয়ে আপোনালোককো নামঘৰটো দেখুৱাই